ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত অসমত আজিৰ পৰা ৰেচন কাৰ্ড বিতৰণৰ এটা কাৰ্যসূচী লোৱা হৈছে। এইটো প্ৰায় 24 তাৰিখলৈকে চলিব আৰু বিভিন্ন ঠাইত মুখ্যমন্ত্ৰীয়ে কৰবাৰ পৰা আৰম্ভ কৰি দিছে আৰু বিভিন্ন ঠাইত মন্ত্ৰীসকলে গৈ পেলাই বিতৰণ কৰাৰ কাৰ্যসূচীটো আৰম্ভ হৈছে। অসমত কেন্দ্ৰীয় চৰকাৰে টাৰ্গেট দিয়া মতে 2,52 লাখ এটা হিতাধিকাৰী আমি ৰেচন কাৰ্ড দিব লাগে, কিন্তু বৰ্তমান আমাৰ হিতাধিকাৰীৰ সংখ্যা 2 কোটি। আৰু তাতে অসম চৰকাৰে শেহতীয়াভাৱে এটা সিদ্ধান্ত লৈ পেলাই প্ৰায় 42 লক্ষ মানুহক মানে ৰেচন কাৰ্ড দিয়াৰ কাৰণে নিৰ্বাচিত কৰিছে। এতিয়া বাক্সাত প্ৰায় 18,000তকৈ বেছি পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ কাৰণে নিৰ্বাচিত কৰা হৈছে। আৰু আজিৰ দিনত বাক্সাত মানে ইয়াৰ পৰা মুঠ মানে 8,956 নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। আৰু আজিৰ পৰা আৰম্ভ হৈছে, কালি হালবাৰীত মই কৰিম। আজি ইয়াত দুটা পুৰণা সমষ্টি হিচাপে দুটা আৰু কিন্তু নতুন সমষ্টি হিচাপে 42 নম্বৰ যিটো বাক্সা সমষ্টি, ইয়াৰ বাবে এইটো বিতৰণ কৰা হৈছে। ইয়াৰ দ্বাৰা এইটো হ'ল যে সমাজৰ একেবাৰে নিম্নতম পৰ্যায়ত বাস কৰা যিসকল আজি মানে এটা হেপনট বুলি যিটো খাব নোপোৱা পৰিয়াল এনেকুৱা নাই সমাজত, তথাপিও খুব মানে কম উপাৰ্জন কৰা ব্যক্তিসকলক এনেকৈ চাউল দি পেলাই সহায় কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হয়। যেনেকৈ অন্তোদয় অন্ন যোজনাৰ অধীনত 35 কেজি বা যিটো প্ৰায়ৰিটি হাউচহোল্ড অগ্ৰাধিকাৰ মানে পৰিয়াল আৰু তাৰ কাৰণে 5 কেজি চাউল এনেকৈ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এনেকৈ মানে খাদ্যৰ অভাৱত যাতে মানুহ ভুগিব নালাগে। আৰু ভাৰতবৰ্ষত আজি প্ৰায় 140 কোটিমান জনসংখ্যা আছে। তাৰে ভিতৰত যিটো এই খাদ্য সুৰক্ষা আঁচনিৰ অধীনত প্ৰায় 80 কোটি মানুহক সামৰি লোৱা হৈছে। তো এইটোৰ দ্বাৰা দি সমাজত যিবিলাকে আজি কম উপাৰ্জন কৰে তেখেতসকলৰ পৰিয়ালো যাতে ভোকত ভুগি থাকিব নালাগে বা লগা নহয়, তাৰ কাৰণে বহুতখিনি সহায়ক হৈছে। আৰু আজি যিটো এটা ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী সফল হৈ গৈছে বুলি মই ভাবোঁ। আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ মানে কোকৰাঝাৰ জিলাৰ কোনোবা ঠাইৰ পৰা বিতৰণৰ কাৰ্যসূচীটো আৰম্ভ কৰিছে। মই কালি আকৌ হালবাৰীত যাম, বাক্সা জিলাত দুটা ঠাইত এইটো কৰি পেলাই শেষ কৰিম। আয়ুষ্মান ভাৰত কাৰ্ডৰ বিতৰণ হ'ব নাই, আয়ুষ্মান ভাৰত কাৰ্ডটো আজি বিতৰণ নহয়, কাৰণ এই ৰেচন কাৰ্ডৰ দ্বাৰা দি দুটা বস্তু সংলগ্ন কৰিছে, দুটা সুবিধা। এটা হ'ল যে উজ্জ্বলা যোজনা, তাতে আপুনি চিলিণ্ডাৰ ফ্ৰী পাব, 5 কেজি চিলিণ্ডাৰ ফ্ৰী পাব বা গেছ ষ্টভ এই ধৰণৰ বহুতখিনি দিয়া হ'ব আৰু দুটা চিলিণ্ডাৰ। আৰু লগতে আয়ুষ্মান ভাৰত কাৰ্ড, এইটো যিসকলৰ ৰেচন কাৰ্ড আছে এই দুটা বস্তু দুটা সুবিধা পাব। আৰু তেওঁলোকে আবেদন জনাব লাগিব, যিসকলে আবেদন জনোৱা নাই, যাৰ হাতত নাই এতিয়া, আৰু যিসকলৰ আছে কিন্তু এইবিলাক সুবিধা পাব। আয়ুষ্মান ভাৰত কাৰ্ড যদি পায় 5 লাখলৈকে বিনামূলীয়া চিকিৎসাৰ এটা ব্যৱস্থা। আৰু মানুহৰ জীৱনত খাদ্যৰ লগে লগে স্বাস্থ্যৰ ক্ষেত্ৰতো এটা কল্যাণকামী যিটো আঁচনি লৈ পেলাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতত এটা নতুন পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে। সঁচাকৈ 2047 চনত যিটো সপোন দেখিছে উন্নত বিকশিত ভাৰতত, সঁচা অৰ্থত সামাজিকভাৱেও বিকশিত হ'ব আৰু আৰ্থিকভাৱেও বিকশিত হ'ব, দেশ শক্তিশালী হ'ব আৰু লগে লগে এই দেশত বসবাস কৰা প্ৰতিজন ব্যক্তিও উন্নত হ'ব সকলো দিশত, সেইটো আমি আশা কৰিব পাৰোঁ।